Welcome to Assam Creation. আজি আমি আকৌ এটা ভিডিও বনাবলৈ ওলাইছো আমি নেগেটিং গৈ আছো দেৰগাঁও আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব বহুত ভাল লাগিব আমি নাওৰ কি পৰিবেশ আপুনি দেখিছে চাৰিফালৰ আমাৰ অসমৰ পৰিবেশ এটো মানে এইকন আপোনাক বিগিনিং কোন দেখুৱাইছো এই কাৰণে যে অকমান আনকমন লাগিব ভিডিওটো আপোনালোকে চাই ভাল পাব ওকে থ্যাংক ইউ চাই থাকক থ্যাংক ইউ हाय फ्रेंड्स आपने देखिसे आमी नेगेटिंग आहिसु नेगेटिंगो की धुनिया परिवेश की पुरनी कलिया आमार खटखटी आछे किमान बांदर खारिपाती आछे सक आपनि चाबो पारे बांदर खारिपाती बहि आछे की ভাল লাগিছে আমি এতিয়া মন্দিৰৰ গৰ্ভগৃহ ফালে যাম এখানে লগত থাকক আৰু এনজয় কৰক মোমেন্ট नमामि शमीशानचिरवाणरूपं त्रिभुं व्यापकं ब्रह्मवेदस्वरूपम् निराकारमोकारमूलं तुरीयं गिराज्ञानगोपीतमीशं गिरीशम् हाय गाइस आपलोके देखिले आमी आहिलु ए नेगेटिंग शिव मंदिरत आही आमार चारिफाলৰ পৰিবেশ আমি চালু নিৰীক্ষণ কৰিলো কি ধুনিয়া মনোমোহা পৰিবেশ প্ৰকৃতি কি ধুনিয়া নিদৰ্শনিয়াত আমি ফুটি উঠিছে আমি ধুনিয়াকে দেখিছো ইয়াত অসংখ্য বান্দৰ আছে আমাৰ বান্দৰ বোৰ একেলগে এতিয়া
আমাৰ হাতে বিস্কুট খালে আপোনালোকে দেখিলে মন্দিৰত আহি বহুত ভাল লাগিলে আমাৰ চাৰিওফালৰ পৰিৱেশ ভাল লাগিলে একচুৱেলি যিটো ধৰ্ম আমাৰ ইয়াতে সোমাই আছে মানে ধৰ্ম বুলি ক'লে অকল যে মন্দিৰত চাকি দিয়া বা প্ৰাৰ্থনা কৰা সেয়ে নহয় আমি কেনেকৈ মানে এই প্ৰকৃতিখনৰ প্ৰতি আমি এটা নিজৰ পৰা ধন্যবাদ ভাৱ সেইটো আমাৰ প্ৰকট কৰাটোহে একচুৱেলি ধৰ্ম মানে সকলো অসমবাসীক ইয়ালৈ স্বাগতম জনাইছোঁ আমাৰ ফালৰ পৰা SRD ক্ৰিয়েশ্যনৰ ফালৰ পৰা অকল অসমবাসীয়ে নহয় সমগ্ৰ ভাৰতক সমগ্ৰ পৃথিৱীকে ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ ইয়ালৈ আপোনালোক আহিব আহি আমাৰ এই যি নেঘেৰিটিং শিৱ মন্দিৰ দৰ্শন কৰিব শিৱৰাত্ৰিত ইয়াত বিশেষকৈ ডাঙৰ উৎসৱ পালন কৰা হয় বহুত ভাল লাগিব আপোনালোকে আহিলে আৰু আমাৰ SRD ক্ৰিয়েশ্যনৰ ফালৰ পৰা এটা উদ্দেশ্য আছে যে আমি সমগ্ৰ যিমান আমাৰ ভাৰতবৰ্ষত মঠ মন্দিৰ আছে যিবোৰ পবিত্ৰ স্থান আছে তাৰ যিটো মহিমা তাৰ যিটো ডিভিনিটি সেইটো আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকেও সহায় সহযোগিতা কামনা কৰিলোঁ আৰু সমগ্ৰ ভাৰতবাসীক SRD ক্ৰিয়েশ্যনৰ পৰা ধন্যবাদ জনাইছোঁ ব্লেছ ইউ নমঃ শিৱায় হওক আমি পৰিৱেশটো এবাৰ চাওঁ ইয়াৰ চাৰিওফালৰ পৰিৱেশটো লেটছ গো বহুত মজা লাগিছে বহুত ভাল লাগিছে সঁচাকৈ আৰু এয়া দেখিছে মন্দিৰৰ পৰিৱেশ যথেষ্ট ধুনীয়া আৰু আহক আৰু বহুত জেগা আছে দেখাবলৈ আহক থেংক ইউ আহক পৰিৱেশ যদি ইয়াৰ পৰিৱেশ ভাল লাগিলে পৰিৱেশে আপোনাৰ মন চুলে তেন্তে ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব
আৰু যদি ভিডিঅ'টোৰ ওপৰত আপোনালোকৰ কিবা সুধিবলগীয়া থাকে তেনেহ'লে কমেণ্ট কৰিবলৈ নাপাহৰিব। তলৰ কমেণ্ট বক্সত আপোনালোকে যি সুধিবলগীয়া আছে সেয়া আপোনালোকে সুধিব পাৰে। আমাৰ ফালৰ পৰা আপোনালোকলৈ ৰিপ্লাই যাব। এছআৰডি ক্ৰিয়েশ্যনৰ ফেচবুক পেজত আপোনালোকে পাই যাব। এণ্ড থেংকছ ফৰ ৱাচিং।